এই মুহূৰ্তত জনাই আছো পুৱাৰ 10টা ডাঙৰ খবৰ আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক বন্ধুসকল আজি 24 মে ৰাতিপুৱাৰ 7টা ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে আমাৰ মামাই কি ক'লে এই ভিডিঅ'টো ভালকৈ চাওক হেকলৈ চাব তেনেহলে গম পাব আজি ৰাতিপুৱাৰ পৰা কেইবাজনো ব্যক্তিয়ে মোক শ্যামা প্ৰসাদ মুখাৰ্জী বানানটোৰ সম্পৰ্কে বিভিন্ন ধৰণে মতামত আগবঢ়াইছিল আমি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী যিটো স্পেলিং এই উৰণ সেতুখনত সন্নিৱিষ্ট কৰিছো সেইটোৱে হৈছে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে পাৰ্লিয়ামেণ্টত নিৰ্বাচিত হৈ সহি কৰা তেওঁৰ সেইটোৱে আছিল নাম আৰু ভাৰত চৰকাৰে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত যি ডাক টিকট উৎসৰ্গা কৰিছিল সেই ডাক টিকটতো এই বানান বা শব্দ গাঁথনিয়ে গ্ৰহণ কৰা হৈছিল সেইকাৰণে এই ক্ষেত্ৰত ৰাইজৰ মাজত সৃষ্টি হ'ব পৰা ভুল বুজাবুজিক মই আঁতৰ কৰি এটাই কথা ক'ব খুজিছো যে যি ধৰণে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে তেওঁৰ নাম লিখিছিল সেই ধৰণে এই উৰণীয়া সেতুখনত আমি তেখেতৰ নাম সন্নিৱিষ্ট কৰিছো আশা কৰোঁ ৰাইজে এই ক্ষেত্ৰত আমাক সহযোগিতা কৰিব শ্ৰদ্ধা ৰাইজ গুৱাহাটী মহানগৰীত চাওঁতে চাওঁতে কেইবাখনো উৰণ সেতু আমি নিৰ্মাণ কৰিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14 ফেব্ৰুৱাৰী তাৰিখে কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি কৰিছিল আমাৰ চৰকাৰৰ কাৰ্যকালতে ছুপাৰ মাৰ্কেট আৰ্যনগৰ মালিগাঁও আৰজি বৰুৱা ভূতনাথৰ পৰা মাছখোৱা এলিভেটেড কৰিডৰ GS ৰোডত ভগদত্ত উৰণ সেতু পানীখাইটি ৰেলৱে ক্ৰছিঙত হোমেন বৰগোহাঁই আৰু জয়ন্ত হাজৰিকা উৰণ সেতু পাণবজাৰ ৰেলৱে উৰণ সেতুখনক নৱনিৰ্মাণ ভৰলুমুখত প্ৰয়াত দীনেশ গোস্বামী উৰণ সেতু আৰু যোৱা 10 মাৰ্চত GNB পথৰ দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈ আমি মহাৰাজ পিঠু উৰণ সেতু উদ্বোধন কৰিছিলোঁ আজিৰ এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ লগে লগে লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি থকা আটাইবোৰ উৰণ সেতুৰ প্ৰকল্প আজি আমি সম্পন্ন কৰিব পাৰিলোঁ এতিয়াৰ পৰা গুৱাহাটী মহানগৰীৰ ৰাইজে উৰণ সেতু নিৰ্মাণৰ বাবে যি ট্ৰেফিক বা যি যান বাহনৰ য'ত সন্মুখীন হয় তাক এতিয়াৰ পৰা আৰু সন্মুখীন হ'ব নালাগে তেওঁলোকে নিৰবিচ্ছিন্নভাৱে গুৱাহাটী মহানগৰীত যাতায়াত কৰাৰ সুবিধা পাব অৱশ্যে এই উৰণীয়া সেতুখন নিৰ্মাণ হোৱাৰ লগে লগে মটৰ গাড়ীবোৰ উৰণ সেতুৰ ওপৰেৰে যাত্ৰা আৰম্ভ কৰাৰ লগে লগে আমি তলৰ সাৰ্ভিস ৰুটবোৰ নিৰ্মাণ কৰিব পাৰিম যাৰ কাৰণে আমাক আৰু 45টা দিন সময় লাগিব এই সময়ছোৱাত ৰাইজে হ'ব পৰা সন্মুখীন হ'ব পৰা অসুবিধাৰ বাবে মই আকৌ এবাৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ গুৱাহাটী মহানগৰীত আৰু 3টা ডাঙৰ প্ৰকল্প আমাৰ নিৰ্মাণ হৈ আছে এটা হৈছে পলাশবাৰী আৰু শুৱালকুছি বা মাজিৰগাঁও শুৱালকুছিৰ মাজত সংলগ্ন ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং নাৰেংগী কুৰুৱাৰ ওপৰত নতুন দলং গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণ আৰু ভাস্কৰ বৰ্মা সেতুক নেশ্যনেল হাইৱেৰ লগত কানেক্ট কৰিবৰ বাবে গৌৰীপুৰত ট্ৰাম্পেট এই আটাইকেইটা প্ৰকল্প মহানগৰীৰ বুকুৰ মাজত হোৱা নাই ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত নিৰ্মাণ হৈছে কিন্তু এই প্ৰকল্প কেইটাইও গুৱাহাটী মহানগৰীখনক এক্সপানশ্যনত আমাক বিশেষভাৱে সহায় কৰিব শ্ৰদ্ধাৰ ৰাইজ আজি আমি নিৰ্বাচনৰ সময়ত পিছত প্ৰথমবাৰৰ বাবে একত্ৰিত হৈছোঁ আজিৰ এই সুন্দৰ সভাখনত মই পুনৰবাৰ অসমবাসী ৰাইজক 102খন আসনেৰে
বিজেপি আৰু মিত্ৰ দলৰ চৰকাৰ গঠন কৰি দিয়াৰ বাবে পুনৰ এবাৰ আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ এই সভাখনত গুৱাহাটী মহানগৰীৰ আমি আটাইকেইজন বিধায়ক উপস্থিত আছোঁ। গুৱাহাটীত ডিমৰীয়া, দিছপুৰ, জালুকবাৰী, মধ্য গুৱাহাটী আৰু আমাৰ নিউ গুৱাহাটী 5টা সমষ্টি আছিল আৰু এই গোটেই 5টা সমষ্টিতে আপোনালোকে বিজেপি আৰু এজিপিক বিজয়ী কৰিছিলে। তাৰ বাবে আজিৰ দিনটোত মই আপোনালোকক আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই অঞ্চলত পানীৰ সমস্যা যথেষ্ট গুৰুত্বপূৰ্ণ। মই চেষ্টা কৰিম যাতে খুব সোনকালে ইয়াৰ নিৰ্মীয়মান পানী যোগান প্ৰকল্পৰো কাম শেষ হয় আৰু ইয়াৰ ৰাইজে বিশুদ্ধ খোৱা পানী পোৱাৰো আমি সোনকালে ব্যৱস্থা কৰি দিব পাৰোঁ।